কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক ভালে আছে তো আজি এটা অন্যতম ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো তো বহুত দিন এই দুদিনটো ব্লগ বনোৱা হোৱাই নাই তেনেকৈ তো আজি বনালো ব্লগটো আৰু দুদিনমানৰ আগত আপোনালোকক মই বস্তু এটা দেখাইছিলোঁ ফুলৰ যোনবোৰ টাববোৰ সজাই আছিলোঁ ফুল লগাম বুলি তো আজি আপোনালোকক মই ফুলৰ টাববোৰ দেখাইছোঁ আপোনালোকে চাওক কেনেকুৱা লাগিছে কমেণ্ট কৰিব তো চাই থাকক তো বাহিৰত ৰ'দৰ কাৰণে মই ফুলৰ গোটেই টাবখিনি ভিতৰত থৈছোঁ তো ধুনীয়া লাগি আছে হ'লেও মানে গোটেইগাল একেলগে থৈছোঁতো ইমান এটা ভাল লগা নাই যেতিয়া সজাই বেলেগকৈ থ'ম তেতিয়া বেছি ভাল লাগিব তো আপোনালোকক দেখাইছোঁ আপোনাৰ চক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ফুলখিনি যিহেতু আপোনালোক টাবত মই যেতিয়া মাটি আৰু সাৰ ভৰাই আছিলোঁ তেতিয়া আপোনালোক দেখাই আছিলোঁ কেনেকৈ কি কৰিছোঁ তো এতিয়া ফুল লগোৱাৰ পিছত কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব তো চাওক এইফালে এয়াই হৈছে মোৰ ফুলৰ টাবখিনি সিদিনাখন যোনখিনি আপোনালোকক দেখাই আছিলোঁ মাটি ভৰোৱা মেলা সেইবোৰ কৰা তো চাওক কেনেকুৱা লাগিছে এবাৰ কমেণ্ট এটা কৰি হ'লেও জনাব যে ফুলখিনি ভাল লাগিছে নে বেয়া লাগিছে আৰু আছে পিছফালে মই সেইবোৰ পিছত দেখাম আৰু লগাব বহুত আছে টাবো বহুত আছে ফুল আনিব যাব পৰা নাই এতিয়া আনিব যাব লাগিব এইকেইদিনতে চাওক কেনেকুৱা লাগিছে জনাব আপোনালোকে তো এটা মনটো বেয়া লাগি আছে যে কালি বাইকখন উলিয়াইছিলোঁ মই এইফালেদি আপোনালোকে চাব পাৰে আপোনাৰ ব্ৰেক কেমেৰা আহিছোঁ এইফালে এইফালেদি মই বাইকখন উলিয়াইছিলোঁ উলিয়াওঁতে মানে ব্ৰেকডাল পটককৈ নধৰি এই মেইন গ্লাছখন ভিতৰৰ যোনখন মেইন গ্লাছখন থাকে হেডলাইটৰ এই গ্লাছখন মানে ভাগি গ'ল তো অকণমানে লাগিছিলে গোটেইটো ভাগি গ'ল তো মই গোটেইটো এৰুৱাই পেলাই এই ওপৰৰ যোনটো জালনাখন এতিয়া লগাই দিছোঁ মানে ধৰিব নোৱাৰাকৈ হ'লেও এইটো চেঞ্জ কৰিব লাগিব তো বলকচোন ভিতৰৰ ফালে যাওঁ ইয়াত আছে আমাৰ আৰ্টিষ্ট বাবু এজন আৰ্ট কৰি আছে কি আৰ্ট কৰিছিলে চাওঁ আৰ্ট কৰিছোঁ নাই চাওঁ দেখাচোন আৰ্ট বৰ ধুনীয়া ধুনীয়া আৰ্ট কৰে এতিয়া লাচিত বৰফুকনৰ দিৱস চলি আছেতো এই যে সপ্তাহ দিন ধৰি চলি আছে চলিব তাকে আৰ্ট কৰি আছে এইবোৰ চব এয়া চাউথৰ হিৰো সেই চাউথৰ ফিল্ম খুব চাই গোটেই চাউথৰ হিৰ'ক আঁকি দিছে এফালে আছে প্ৰভাস এইফালে আছে য়শ আৰু কাৰোবাক আছে নেকি এইটো মহেশ বাবু তো কি ধুনীয়া আঁকিছে দেখিছে নাই আপোনালোকে জেৰক্স কৰাৰ নিচিনা লাগিছে একদম এইফালে আল্লু অৰ্জুন ৱাহ আৰু বৰুণ ধাৱন এইফালে তো কোনোবাই যদি বিচাৰে আৰ্ট কৰিব তেওঁ মোক খবৰ কৰিব মই ভাইটিৰ পৰা আৰ্ট কৰাই দিম ইয়াত তামান্না হয় ন হয় তামান্না মোক কিন্তু এইখন বেষ্ট লাগিছে প্ৰভাস একদম জেৰক্স কৰাৰ নিচিনা লাগিছে ফটোখন তো এইজন ল'ৰা চাওক আপোনালোকে মুখখন তো ইয়ে আঁকে চব ফটো ইয়াৰ এতিয়া লাচিত বৰফুকনৰ হেৰিৰ কাৰণে লাচিতৰ ফটো আঁকি আছে এইবোৰ মোবাইলত চাই আছে কোনখন ফটো আঁকিব তো যদি কমপ্লিট হয় মই আকৌ আপোনালোকক দেখাব চেষ্টা কৰিম তো চাই থাকক ভিডিঅ'টো আৰু মোক কণ্টেক্ট কৰিব যদি আৰ্ট কৰিব বিচাৰে তো ঘৰত মানুহ নাই অকলে আছোঁ গোটেই কাম বন অকলে কৰিব লগা হৈছে তো গেটটো এতিয়ালৈকে খোলাই নাই পিছফালে কাম বন কৰি মেলি এতিয়া গেটখন খুলিমহে গেটখন খোলাৰ পিছত তো কি কৰোঁ আজি দেখাম আপোনালোকক চাই থাকক তো গেটখনটো খুলিলোঁ গেটখনটো খোলা আপোনাক নেদেখালোঁ আৰু গেটখন খোলাৰ পিছত এতিয়া আপোনালোকক বস্তু এটা দেখাম এইকেইটা কেনেকুৱা লাগিছে আৰু কমেণ্ট কৰি জনাব এইকেইটা চব এইফালে পাতল হৈ আছে বহুত সেইকাৰণে ইমান এটা ভাল নালাগিবও পাৰে কিন্তু ফুলকেইপা কেনেকুৱা লাগিছে এবাৰ জনাব এইকেইটাও নুফুলে জাষ্ট ষ্টাইল হয় এনেকেই থাকিব সিহঁতে মোৰ বুলেটখন চাব পাৰে পিছফালে আছে তো ভাবি আছোঁ কিবা কিবি কথা আপোনালোকে চাওক কালিৰ বস্তুটো কি হ'ল কাহিনীটো এই ভিতৰৰ যোনখন মেইন গ্লাছটো ভাগি গ'ল এতিয়া কেনেকুৱা লাগিছে এইটো চাওক না লাইট ডাইৰেক্ট পোহৰ আহে আৰু মানে অকল জালনাটো থাকে তো মই ভাবি আছোঁ অলপ বাইকখন আৰু 2-3 মানৰ পিছতে অলপ মডিফিকেশ্যন কৰিম আৰু ভালকৈ তো চ'ল' ৰাইডত যাম বুলি ভাবি আছোঁ অলপ ৰাইড চাইড ষ্টাৰ্ট কৰি মটৰ ব্লগ বনাম বুলি ভাবি আছোঁ মটৰ ব্লগ বনালে কেনেকুৱা হ'ব আপোনালোকে কমেণ্ট কৰি জনাব বাইকখন 4 বছৰ হ'ল হ'লেও এতিয়ালৈকে ঠিক ঠাক চলি আছে কিন্তু অলপ ডিছৰ প্ৰব্লেম দি আছে ছাৰ্ভিচিং কৰা নাই ছাৰ্ভিচিং কৰিলে ভাল হ'ব আৰু যিহেতু তো ছাৰ্ভিচিং কৰিম এসপ্তাহৰ ভিতৰতে ধেমাজিতে কৰিব লাগিব এবাৰ ছাৰ্ভিচিং চাগে চাই লওঁ কি হয় তো এইফালে চাব পাৰে বাইকখন ধুনীয়াকৈ ইয়াত লিখা আছে ষ্টিকাৰ মাৰা আছে MLG 1901 মেড লাইক এ গান গ'ষ্ট লাইক বুলেট চাব পাৰে কি ধুনীয়া হৈ আছে এতিয়াও বাইকখন XC20 টাইপৰ একদম বুলেট বুলি ক'লে ইম'চন এটা আৰু ন
যিহেতু আপোনালোকে দেখিলে মই খৰি ফালি আছিলোঁ, খৰি ফালি হ'ল, আজৰি হ'লোঁ, এতিয়া গা পা ধুই আজৰি হৈ বহিছোঁ অকণমান।